ওম গণেশাই নমঃ। মই জ্যোতিষ আচাৰ্য প্ৰসন্ন হাজৰিকাই কৈ আছোঁ। আজি মই ক'ব গৈ আছোঁ যে মঙলবাৰে জন্ম হোৱা ব্যক্তিসকলৰ কেনেকুৱা ধৰণৰ জীৱনটো কেনেকুৱা ধৰণৰ যাব বা কেনেকুৱা ধৰণৰ সাফল্য লাভ কৰিব পাৰিব বা ব্যৱসায় বাণিজ্য হওক বা জবৰ ক্ষেত্ৰত হওক বা টকা পইচা আদিত যিসকলে জড়িত হৈছে সেইসকলৰ ভৱিষ্যতটো কেনেকুৱা হ'ব মঙলবাৰ, সেই বিষয়ে মই ক'ব গৈ আছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক, লাইক ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰে যাতে অন্য এজনো এই ভিডিঅ'টো চাই উপকৃত হ'ব পাৰে। মঙলবাৰে জন্ম হোৱা ব্যক্তিসকলৰ প্ৰধানকৈ যদি ক'ব যায় তেখেতৰ সাহসী হ'ব, পৰাক্ৰম থাকিব আৰু মানসিকভাৱে বা ফিজিকেলি বহুত শক্তিশালী হ'ব। যিকোনো বস্তুত তেখেতসকলে মানে যুঁজি হ'লেও সাফল্য লাভ কৰিব পাৰিব। মঙলবাৰে জন্ম হোৱা ব্যক্তিসকল প্ৰধানকৈ উগ্ৰ প্ৰকৃতিৰ হ'ব আৰু তেখেতসকলক কোনো ব্যক্তিয়ে কথা পাতিলে খঙেৰে মানে দখল কৰিব নোৱাৰিব। মৰম বা ইম'শ্যনৰ দ্বাৰাহে কথা পাতিলে মঙলবাৰৰ জন্ম হোৱা ব্যক্তিৰ কামটো সাফল্য হ'ব। মঙলবাৰৰ জন্ম হোৱা ব্যক্তিসকলৰ কাৰ্যক্ষমতা যথেষ্ট অপৰিম হ'ব বা যিকোনো কাৰ্য কৰে বা দূৰদৃষ্টিৰ ক্ষেত্ৰত তেখেতসকলৰ যথেষ্ট ভাল হ'ব আৰু যিটো কৰ্ম কৰে সেইটোত তেখেতসকলে সাফল্যতা লাভ কৰিব পাৰে। গতিকে মঙলবাৰ জন্ম হোৱা ব্যক্তিসকলৰ এটা প্লাছ পইণ্ট এইটোৱেহে যে তেখেতসকলৰ জীৱনত ভয় বা দুৰ্বলতা নাথাকে। তেখেতসকলে সাহস কৰি হ'লেও জীৱনত আগুৱাই যাব পাৰে। মঙলবাৰ জন্ম হোৱা ব্যক্তিসকল প্ৰধানকৈ কৃষি কাৰ্য হওক বা ডিফেন্স লাইনৰ ব্যক্তিসকল হওক, এনেকুৱা ধৰণৰ মানে ডিফেন্স হওক বা এগ্ৰিকালচাৰ ৰিলেটেড কামবিলাকত যথেষ্ট তেখেতসকল এক্সপাৰ্ট বা কৰি কামবিলাক ভাল পাব। মঙলবাৰে জন্ম হোৱা ব্যক্তিসকল প্ৰধানকৈ নিজক লৈ ব্যস্ত থাকিব